Welcome to Nitu Anu Vlogs. আজি আমি গৈ আছোঁ পেংগং লেক, আমাৰ ড্ৰিম ডেষ্টিনেশ্যন। জাৰ্ণিটোত আমি কি পাই গ'লোঁ, কি দেখিলোঁ, নতুন বস্তু একেলগে চাওঁ আহক। এইটো এটা নতুন এনিমেল দেখিলোঁ, ড্ৰাইভাৰজনে ৰখাই দিলে। এইটো 6 মাহ গাঁতৰ ভিতৰত থাকে আৰু 6 মাহ বাহিৰত থাকে। মানে 6 months যেতিয়া আপোনাৰ উইণ্টাৰ আহে, গোটেই স্ন' হৈ যায়, এই ভিতৰতে থাকে। আৰু 6 মাহ এনেকৈ ওলাই ফুৰে। ইয়াক মানে আপোনাৰ বেলেগ বস্তু একো খাবলৈ নিদিয়ে, ইয়াৰ নিজে কিবাকিবি খায়। বিস্কুট দিব নিদিয়ে তাৰমানে লোকেল মানুহবিলাকে। আমাৰ জাৰ্ণিটো বহুত ধুনীয়া আছিলে, চিনাৰীবিলাক বহুত ধুনীয়া। মাউণ্টেইনছবিলাক আপোনালোকে দেখিছে, এইবিলাক মানে ঠাণ্ডা দিনত চব বৰফেৰে ঢাক খাই যায়। স্ন' কেপ মাউণ্টেইনছ বুলি কয়। লেহ লাডাখ ৰিজনটো যিহেতু আমাৰ ইণ্ডো চাইনা বৰ্ডাৰত আছে, তো এটা বহুত চেঞ্চিটিভ এৰিয়া হয়। ইয়াত এনি টাইম আপোনালোকে মানে আৰ্মি মুভমেণ্ট দেখিবই। ছিকিউৰিটি ৰিজনছৰ কাৰণে আমিও ভালেখিনি আৰ্মি এৰিয়াত ভিডিঅ' নকৰিলোঁ। এয়া আমি পালোহি পেংগং লেক, আমাৰ ড্ৰিম ডেষ্টিনেশ্যন। এয়া আপোনালোকে দেখিছে, টেণ্টছবিলাক আছে, হোমষ্টে আছে, কেম্পছ আছে, আপোনালোকে নাইট ষ্টেও কৰিব পাৰে। পেংগং লেকৰ আপোনাৰ 40% এৰিয়া আমাৰ ইণ্ডিয়াৰ হাতত আছে এণ্ড 60% আপোনাৰ চাইনাত আছে। আৰু ইয়াৰ এটা কথা আছে, পানী কালাৰটো আপোনাৰ চেঞ্জ হৈ থাকে। আৰু এইখিনি জেগাখিনি যিহেতু মানে বহুত ক্ৰাউডেড হয়, আমি পিছৰলৈ এখন ভিলেজ আছে মেৰাক আৰু মান বুলি, আমি তালৈ গ'লোঁ। এইখিনি আপোনাৰ মেৰাক আৰু মানৰ পৰা এনেকুৱা দেখে। কালাৰবিলাক আপুনি দেখিছে ন, অকণমান ক'ৰবাত বেলেগ, ক'ৰবাত অকণমান গ্ৰীণ টাইপ, ক'ৰবাত ডাৰ্ক ব্লু, ক'ৰবাত ব্লু। এইটোৱে আমাৰ পেংগঙৰ ভিডিঅ'টো আছিলে, মিনি ভ্লগ। যদি আপোনালোকে ভাল লাগিলে ভিডিঅ'টো চাই, দেন লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাপোৰ্ট কৰিব। ষ্টে টিউন, বাই বাই।